दिल धड़काए और सीटी बजाए दिल धड़काए আপোনালোকে হয়তো প্ৰেম কৰিছে মই এই অসমৰ প্ৰথম প্ৰেমী ভিক্ষাৰী প্ৰেমী হয়তো আপোনালোকে প্ৰেম কৰিছে কিন্তু আপোনালোকে প্ৰেম কৰিলেও নেজানে কোনে কাৰ জান মই হওঁ প্ৰেমী নাম্বাৰ 1 কি কবি মই দেউতাক কেইবাৰে কৈছো মোৰ বিয়াটো ভাল কৰি দিবা লাগে কিন্তু নেদে এই বুঢ়াক মই যেতিয়াই বিয়াৰ কথা কবা যাওঁ তেতিয়াই কয় মোৰ হাই বাছাৰ আছে বাপা মোৰ হাই বাছাৰ আছে এই বুঢ়া চালা নম্ৰে কি কৰে নেদে মোৰ মনটো ইমান বেয়া খাওঁ আমি আছো তোর বেকুত ইমান মানে মোৰ তো জানা নেকি মোৰ মনত কিমান দুখ হৈ আছে কিহত দুখ কচোন দুখ আছে ৰে মোৰ পুৰণা কথা কব লগা হলি 100 বছৰ মান লাগব মই বাচিয়ে ৰাখবা পাৰাং নাই নাবাচিলে নাই কো কথাখিনি কো আমি শুনি লওঁ কথা শুনবি ৰছা বাৰু শুনে মই একদিন নগাঁৱত গৈছিলো তাতে এজনী ছোৱালীক পাইছিলো লগ সেই ছোৱালীৰ লগত মই ফোন নম্বৰ আনছিলো কথাও আছিলো কিন্তু তাই মোক বহুত ভালো পাইছিল কিন্তু তাই দেউতাকে মোক বিয়া নেলা কালি দেউতাকে মোৰ লগত গাইছাল কৰিছিল এতিয়া মই সেই দুখতে মাল খাই কৰি আছো বহুত ঘটনা আছে আৰু কৈ আছো তাক লাহে লাহে অ দেউতা কোৱা গেলিয়ে পাছফালে ৰাখা বুলি কৈছি মায়ে হে আছা অ দেউতা বহি আছা দে মই এটা কথা শুনিব মই যি ছোৱালীটোক ভাল পাওঁ চিনা না চিনিদা অঞ্চলো তুই সিদিনা ছোৱালীটোকো তই দেখছা ফটো দেখিছিলো আইফোন টু এতিয়া তাইৰ ঘৰত যাব লাগে তাই ঘৰ মইতো কাৰোবাৰ জানাই মোৰ মানুহ ভাবি পাইছা মোক মোৰ বিয়াৰ কথা ফিক্স কৰবাই লাগব এইবাৰ এই পলিন লো পাই নামি ৰাখাৰ জানাই খাই পেছা তুই পলিন নামে মৰি যাম টাৱাৰৰ দাম যি দাম হৈছে মৰি যাব লাগো বুজিছানা বাৰু কি কৰো এতিয়া মই এতিয়া তাই যদি বেলেগৰ লগত বিয়া হৈ যায় মই জীয়াই থাকি কি কৰিম তোৰ কথা তুই মৰি যা তুই বাপ্পাই লাগব দেখা নাই দাড়ি চলিব কি গাল মোৰ যদি বকলো পাৰে মোৰ বকালি নাকি দেখা নাই মোৰ ভালকে তই বুঢ়া হৈছা তই বিয়া বাচ্চা কি হ'ব চলিক বিয়া দিবা মায়ে মৰা পৰা হাই প্ৰেছাৰ ডিংকি আছো মই এইটো জানাই জানাই বিয়া পাতুমকে ৰাখা মই কিবা এটা কৰবা লাগব কোন নিজা পাতলি মোক এটা বিয়া তাৰমানে কৰবা লাগে মোৰ দাড়ি আৰু মই বিয়া নকৰে ইনকে হলি হা মই বিয়া নকলে নহলে ওপৰ পাৰলে ওচৰকে নাৰকলো কৰা নাকি মই জিও নিদি ভালকে যাবি দিবা তুই বিয়া নিজা এই আৰু যা মাল খা নিজা যা মাল খাবা আহিছে ও দিলবালে কি খবৰ রে খবৰ ভালে ৰ ভালে আচ্ছা তোর বলে পরীক্ষা আইছে মেট্রিক পরীক্ষা পৰীক্ষাটো আহিলে পরীক্ষা আইছি তো এতে কি কৰি আছা ফেচবুক কৰি আছো ৰ পরীক্ষা আইছি তো কিতাপ চাবা লাগে এতে কিতাপ নাচে তুই ফেসবুক খুলি আছা কিতাপ চাওঁ ৰাতি চাওঁ তো জানা নাই বাড়ি প্রত্যেকটা বইতে বারকোড দিয়া আছে আৰু কি কি নিয়ম আছে না এবারে পরীক্ষা কেই তারিখ করবে 14 তারিখের পড়া এবারে হাই সেকেন্ডারি হলে 12 তারিখের পড়া তুই তো আজি এনে আছা এনে মানে ফেচবুক খুলি আছো ফেসবুক তো বাদ দি এটা ভালকে কিতাপ চাবা লাগে পাস করবা লাগে পাস করে তো আজি দিনটো তো এনে আছা বালি মোৰ লগত কইনা চাই কইনা চাবা নাযাওঁ কিতাপ চাবা জানছো দেউতাকও কৈছিলো আমাৰ দেউতাই হয়নে না হাই প্ৰেছাৰ হৈ যায় পাউৰা খাই বোলে গালি দিব হা ঘৰত গালি দিব গম নাপাই দে মই যাম আৰু তই যাম মই নাজানো দে বন্ধু কৈছো না এই বন্ধু বিলাকে হৈছে গাইছা
পৰীক্ষা আছে না নহ'লে তোৰ লগত গ'লো হয়তো মোৰ বেষ্ট যা পৰীক্ষা ভালকে দিবি শুনছা আৰু অলপ আছে কাহিনী দে কৈ আছো দে চাইকেলটোৱে ভাল আছিল বেলেগত গাড়ী লৈছো লেবেলো গাড়ীটো চৰি ল'বা নাজানো ভালকে হা দে এবাৰ পাছ দে ভালকে গ'ল ইয়াতে আছে তোমাৰ চিনি পোৱা নাই তোমাক মই চিনাকি দি আছো মই মানে আপোনাৰ যোৱাই মোৰতো ছোৱালীৰ বিয়া ঠিক হৈ আছে মোৰতো যোৱাই বেলেগে আনে কাৰোবাৰ হয় মোৰ লগত আছে মোৰ ঘটনাটো আপোনাক কৈ আছো কি ঘটনা এইবিলাক কি উল্টা উল্টা ক'বলৈ ধৰিছা তুমি পঢ়া আগতে বহি লওক আপোনাৰ হয়তো মোৰ চেণ্ডেল জোৰ চাই আছে চেণ্ডেল যোৰাত মোৰ একেবাৰে অৱস্থা নাই যেন লাগিছে চেণ্ডেল জোৰ ফুটা হৈছে আপুনি হয়তো দেখা পোৱা নাই চকুৰ পাৰ গৈছে বুলতে বুলতে ক্ষয় হৈ গৈছে কিন্তু আপোনাৰ ছোৱালী মুখখনত কৈছিল যে মই দাড়ি চাৰি কাটি চুলিয়াই হানি সিঙৰ ষ্টাইল দি ভাল কাপোৰ পিন্ধি জোতা মাৰি আহিবলৈ কিন্তু মই আপুনি কি ভাবিব মোক ধনী ল'ৰা বুলি ভাবিব কিন্তু মই ধনী ল'ৰা নহয় যে মই গৰীবৰ ঘৰৰ ল'ৰা টেক্সি ড্ৰাইভাৰ আৰু কিবা আছে না তোমাৰ বিষয়ে কথা ক'ব লগা মই টেক্সি ড্ৰাইভাৰ আছে আপোনাৰ ছোৱালীক মই পাগলৰ দৰে ভাল পাওঁ আপোনাৰ ছোৱালীক মোৰ লগত বিয়া দিয়ক মই সেইখিনি ক'বলৈ আহিছিলোঁ মোৰ ছোৱালী ইতিমধ্যে আন এজনৰ লগত বিয়া ঠিক হৈ আছে তোমাক মই আগতে দেখাও নাছিলো আৰু তোমাৰ বয়স হোৱা যেন লাগিছে বয়স হৈছে মোৰ ছোৱালীৰ লগত মেটছে কৰিব নাই মেটচ কৰিব আৰু মনৰ মেটচ তুমি কৰি এটা কথা কোৱাচোন তোমাৰ চুলি তুলি পকিছে অলপ চলপ আৰু তোমাৰ মোৰ ছোৱালীৰ লগত তোমাক দিবা নোৱাৰো একেবাৰে নোৱাৰো আৰু এইটো অসম্ভৱ কথা একেবাৰে আৰু তোমাৰ চুলি পকিছে আৰু তুমি দিনে ৰাতি গেলা বা খায়ে থাকা সেইবিলাক নাখাওঁ না মই দেখিয়ে গম পাইছো প্ৰথমবাৰ দেখিলে মানুহৰ মনৰ কথা ক'ব নোৱাৰি নাই গম পাই আমাৰ দেখিছা নেকি আমাৰ চুলি এডাল পকা নাই আপোনালোকে ধনী মানুহ ধনী আগতে দুখীয়াৰ কথা কৈছো নাই এইটো আপোনাৰ লগত ডাঙৰ ঘৰ আছে ডাঙৰ গাড়ী আছে মই বেলেগৰ গাড়ী লৈ তুমি এতিয়া যাব পাৰা আপোনাৰ ছোৱালীক মোৰ লগত বিয়া নিদিয়ে নাই একেবাৰে অসম্ভৱ মোৰ ছোৱালী ইতিমধ্যে আন ল'ৰা এজনৰ লগত বিয়া ঠিক হৈ আছে আৰু তোমাৰ লগত একেবাৰে মেটছে কৰিব নাই তোমাৰ যিটো চেহেৰা দেখি মোৰ একেবাৰে মাথা পাগল হৈ গৈছে মোৰ আৰু নেদে নেকি সঁচাকৈ একেবাৰে নহয় ইয়াতকে অসম্ভৱ কথা এটা বাৰু মই পলুৱাই লৈ যাম আপোনাৰ ছোৱালীক আজি মই চেলেঞ্জ তুমি কৰিম এতিয়া যাবানে না ভুলুকা বা আনিব লাগিব মই গৈ আছো বাৰু নেদে তুমি এতিয়া যাব পাৰা তোমাক আৰু মই বেছি টাইম নৰখাওঁ আৰু বেছি টাইম ৰখাব লাগিলে মোৰ ৰাগটো আপ হৈ যাই থাকে গম পাইছ আৰু মই যদি ভলকা বাদল আনবা লাগে একেবাৰে অৱস্থা বেয়া হ'ব তোমাৰ মই যাই আছো আপোনাৰ ঘৰত মই পিকনিক খাবলৈ অহা নাই আপোনাৰ ছোৱালীৰ তোমাৰ হাত লেকচাৰ দিবলৈ ইয়াত মোৰ শুনিবলৈ ইচ্ছা নাই তুমি সোনকালে যোৱা গৈ আছো সোনকালে যোৱা ভলুকা বা আনিবলৈ দিগদাৰ কথা কওক আহে ঘণ্টা মোৰ ছোৱালী খেলৰ লগত বিয়া দিব লাগে অৱস্থাই নাই আৰু মুখখনৰ এটা শুনছা মোৰ কাহিনীটো মোৰ জীৱনত সেইকাৰণে বহুত দুখ জমা হৈছে সেইকাৰণে কৈছো ধনী ঘৰৰ ছোৱালী ভাল নাপাবা আমাৰ গৰীবৰ ঘৰত ছোৱালী ভাল পাবা গৰীবে তেতিয়াহে মিলিব ধনীৰ লগত নিমিলে মই সেইকাৰণে আজিকালি মালটো অলপ বেছিকৈ খাব নাখাবা বেছি খালে বুজিছা? পইচা এই জীৱনটো দামেই নোহোৱা হৈছে মূল্যই নাই জীৱনটো কি মূল্য আছে যাওঁ আজি মই আপোনালোকে আমাৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়ালো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ঘণ্টাটো দবাই দিব তেতিয়াহে নটিফিকেশ্যন আরে ভিডিওটো কেন লাগি ভাল লাগিল না এই ধুনীয়া ধুনীয়া দুখীয়া সাবস্ক্ৰাইব কৰিব নতুন ভিডিঅ' আৰু কি বুলি কয় মাঘ বিহুত আৰু শুভেচ্ছা মেট্ৰিকৰো ই জনালো ভোগালী বছৰৰো ভোগালী বিহুৰো হাই ছেকেণ্ডাৰীৰো সকলোৰে একেলগে মিক্সাৰ কৰি আপোনালোকক HSLC আৰু HS এক্সাম দিব তেওঁলোকলৈও শুভেচ্ছা থাকিল আৰু আপোনালোকে এক্সাম দিয়ে আমিও মেট্ৰিক পৰীক্ষা দিছোঁ আমাৰ দিনত এনেকুৱা নাছিল এতিয়া যি কোৱা যেনেকুৱা টান কৰিছে ভাইটি ভণ্টিসকল ভালদৰে লিখিব আশা ৰাখিল পাছ কৰা আমি কিন্তু মদ পানী খাওঁ নাই দেই এই ভিডিঅ'টো চিৰিয়াছলি নল'ব এটা কমেডি ভিডিঅ' হয় ধন্যবাদ গুড বাই
no!